বেঙেনাবোৰ পকি গ'ল। নমস্কাৰ, ৰাইজ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'টোলৈ। এইখনে আছিলে আমাৰ লাওৰ চানিখন, যিখন বৰ হেঁপাহ কৰিছিলোঁ, এতিয়া শুকাই গ'ল। বৰষুণ নাই, পানী নাই, পানীৰ অভাৱত। নহ'লে আছিল ঠিকে। এইফালে আছে স্কোৱাচ আছে, ভাতকেৰেলা আছে, এইবোৰ বেঙেনা আছিল, এইবোৰো পকি গ'ল। এইবোৰ আছে ইয়াতে অমিতা, এইবিলাক চাফা কৰিব লাগিব। আজি আচল এতেই আছে চব। এইটো পৰিবাই মাছ বেচিবলৈ আহিছে। মাছ ৰখা গম নাপাওঁ, আজি ঘৰটোলৈ চাফা কৰি ওলাইছে ৰাইজ। বহুত দিন অহাই নাই বাৰীটোত। ভিডিঅ'বোৰ চাই ভাল পালে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু নতুন হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমাৰ সৰু ফেমিলিটো যাতে ডাঙৰ হ'বলৈ পাৰে তাৰে কামনাৰে। কাৰণ যিটো চেনেল আপোনালোকে চাই আছে সেইটো চেনেলত ছাবস্ক্ৰাইবাৰ কম থাকিলে ধৰক আপোনালোকৰো ভাল নালাগিব, বা আমাৰ পৰিয়ালটো বাঢ়িলে ধৰক আমাৰো ভাল। সেইকাৰণে যদি কোনোবা নতুন আহে আপোনালোকে যেন ছাবস্ক্ৰাইব নকৰাকৈ নাযায়, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে নতুন ভিডিঅ' আহিলে নটিফিকেশ্যনটো আপোনালোকৰ তালৈ যায়। আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ। ঘৰটো গোটেই জংঘল হৈ গৈছে।